এজনটো অলৰেডি নগেন বোলাটো এজন অলৰেডি বেলত আছে, ইণ্টাৰিম বেলত আছে মেডিকেল গ্ৰাউণ্ডত। আৰু আমাৰ 6জনৰ কাৰণে আমি মানে টোটেল 2টা কেছটো চাগে এটা মানে আল্টিমেটলি আমি যে বেল হেৰিং 2টা কৰিলোঁ, বেল পিটিশ্যন দিয়া আছিল। আৰু গোটেইখিনি শুনিছে যে 10.5 বছৰ তেওঁলোকে অলমষ্ট জেলত আছে ভিতৰত। সেই গতিকে যিটো সেই ৰিচেণ্টলি সুপ্ৰিম কোৰ্টৰ 2টা জাজমেণ্ট আহিছে, য'ত কৈছে মানে বিহান কুমাৰৰ জাজমেণ্টত কৈছে যে গ্ৰাউণ্ডছ অফ এৰেষ্টটো জনাব লাগে। এইটো ক্ষেত্ৰত আমি যিখিনি কাগজত চাইছোঁ গ্ৰাউণ্ডছ অফ এৰেষ্টটো তাত নাই। সেই গতিকে আমি সেইটো কৈছোঁ, যিহেতু গ্ৰাউণ্ডছ অফ এৰেষ্টটো নাই, তেতিয়ালৈকে সেই তেওঁলোকক এৰেষ্ট যিটো কৰিছে ডিটেনশ্যনটো ইজ ইলিগেল, আৰু তেওঁলোকে সেই গতিকে বেল দিব লাগে। তাৰপিছত মোটামুটি 10.5 বছৰ এটা গ্ৰাউণ্ড আছিল। আৰু সেইখিনি যিখিনি আমাৰ আগতে বহুত আগৰ হুছেইনেৰা খাতুন বুলি কিছুমান জাজমেণ্ট আছে, য'ত কৈছে লং ডিলে ইন ট্ৰায়েল যদি থাকে তেনেকুৱা ক্ষেত্ৰত বেল দিব লাগে তেওঁলোকে সোমাই থকাৰ পিছত। কাৰণ এটা কেছত ছাপ'জিং আজি 20 বছৰ পিছত গৈ এটা জাজমেণ্ট দিলে, 5 বছৰৰ পানিছমেণ্ট দিলে, তেতিয়া কি হ'ব? এই 15 বছৰ নষ্ট হৈ আছে। সেইখিনি কথা অলপ মানে হাইলাইট কৰা গৈছে। আৰু আজি শুনানি হৈ পেলাই পৰহিলৈ কেছটো ফিক্স কৰিছে ফৰ অৰ্ডাৰ্ছ। এতিয়া পৰহি যে ভলিউমাছ ৰেকৰ্ড একো নতুনকৈ আহিছে, গতিকে পৰহি ফিক্স কৰিছে ফৰ অৰ্ডাৰ্ছ। তাৰমানে 3 তাৰিখ, আজি 1 তাৰিখ, 3 তাৰিখে খাটাং বুলিতো কৈছে, সেইটো কোৰ্টৰ ইয়াত থাকিব। আমি আমাৰখিনি যিখিনি আমি কৰিবলগীয়া আছে আমি কৰি থৈ আহিছোঁ, যিখিনি জাজমেণ্ট দিবলগীয়া আছে দি থৈ আহিছোঁ। এতিয়া 1 তাৰিখ 3 তাৰিখে অৰ্ডাৰ হৈ যাব। কালি আকৌ কোকৰাঝাৰত আছে, কালি আছে, পৰহি আছে, 3 দিন আছে, 2, 3, 4 আছে। কালিলৈ আকৌ কোকৰাঝাৰলৈ যাম। আশাবাদীটো আছোৱেই, আশাবাদীটো আমি আশা কৰিয়ে সেই বুলিতো কষ্ট কৰি আহি আছোঁ, চেষ্টা কৰিব আমাৰ থাকিব এইখিনি। বেল পালে গোটেইখিনিয়ে পাব, আমি গোটেইখিনিৰ কাৰণে কৰিছোঁ। ইয়াতে বৰ্তমানটো 5জন, মানে 5জন 2টা কেছত 5জনকৈ আছে, 10জন আছে। এজন বেল অলৰেডি 11 এজন বেলত আছেই মেডিকেল গ্ৰাউণ্ডত, নগেন বেলত আছে। চ' আমিতো আটাইকেইজনৰ কাৰণে কৰিছোঁ, বিচাৰিলে আমি আটাইকেইজনকে বিচাৰিছোঁ। নাম গোটেইকেইটাতো এটাত আছে আমাৰ বাইকুঞ্জ নাৰ্জাৰী, স্বয়ংবৰ্ণ বসুমতাৰী, লংকেশ্বৰ বড়ো, সন্তোষ বড়ো, বিনোদ মুছাৰী পাঠা। ইয়াত কেছবোৰ নাম্বাৰবোৰ বদলিছে আগতকৈ আমাৰ। ইয়ন বসুমতাৰী, ৰাহুল ইছলাৰী, জলেশ্বৰ বসুমতাৰী, সূৰ্য গাৱাৰী আৰু এনন ব্ৰহ্ম 10জন। আৰু নগেন বড়োটো বাহিৰত আছে অলৰেডি, 11জন টোটেল 11জন। আৰু আমি নাই সেই গোটেইখিনি এই বাক্সা কেছতে এইটোতে লাগি আছে। এইকেইটাটো গোবৰ্ধন PS কেছৰ কেছ হয়। আৰু নগেনৰ কেছটোত আমি বেল পিটিশ্যন যদিও ৰেডি কৰা হৈছে, আমি এই 3 তাৰিখে যেতিয়া আহিম 3 তাৰিখে আমি বেল পিটিশ্যনখন ফাইল কৰিম। কাৰণ এওঁলোকৰতো অৰ্ডাৰ হ'লে অট'মেটিক তেওঁতো আগৰ অৰ্ডাৰ ইণ্টাৰিমত আছে, এবছলিউট হ'ব। সেই গতিকে তেওঁ অট'মেটিক সেইটো হৈয়ে যাব। সেইখিনি। থেংক ইউ।